বৰ্তমান এতিয়া গৈ আছো গোৱালপাৰা শ্ৰীসূৰ্য পাহাৰ আমাৰ লগত আছে ধৰণী কিবা ক'ব নেকি মই চাই দিয়ক আপোনালোকে ব্লগটো ধন্যবাদ নমস্কাৰ আমি বৰ্তমান আছো গোৱালপাৰা শোলমাৰীত আমি আপোনালোকক ৰিয়েকশ্যন ভিডিঅ'বিলাক দি থাকিম আকৌ পাই থাকিব আপোনালোকে আমি বৰ্তমান গৈ আছো শ্ৰীসূৰ্য পাহাৰত আপোনালোকে চাই থাকক আৰু মানুহবিলাক ৰিয়েকশ্যন দি আছো আপোনালোকৰ আমাৰ লগত আছে ধৰণী হিংগু আমি গোৱালপাৰা টাউনত যাই আছো তাৰ পৰা আমি যি দেখা পাওঁ সেইবোৰ আপোনালোকে দেখা পাব शाबाश बेटा बहुत बढ़िया আৰু মানুহবোৰৰ ৰিয়েকশ্যন ভিডিঅ'বিলাক দি আছো আপোনালোকক চাইছো শোলমাৰীৰ ফৰেষ্ট এৰিয়া এইখিনি Oh my God! Wow! কেনেকুৱা লাগিছে এই मैं नहीं बताऊंगा বহুত গৰম এইফালে কি আছে তাকেতো ইমান চিৰি উঠিব লাগিব আৰু পুৰা গৰম এইটো হনুমান মন্দিৰ এইটো হৈছে মেইন মন্দিৰ এই মন্দিৰটোৰ এটাই বৈশিষ্ট্য ইয়াত ৯৯,৯৯৯টা শিৱলিংগ পোৱা যায় আৰু ইয়াত দ্বিতীয় কাশী বুলিও কোৱা হয় আৰু ইমান ধুনীয়া মন্দিৰ দেখিলে আপোনালোকে একদম পুৰা ভাল লাগি যাব আৰু ভক্তিভাৱ আহি যাব মনত চব শিৱলিংগ এইফালে চব আৰু চব শিৱলিংগ আছে পাহাৰত এইখিনিয়ে
হেৰি হিষ্ট্ৰী বুলি ক'ব পাৰি। ইয়াতে বহুত শিৱলিংগ আছে, চাৰিওফালে শিৱলিংগ, এইবিলাক চব শিৱলিংগ। এইটো এটা শিৱলিংগ, চব চাইডে শিৱলিংগ আছে। শিৱলিংগ আছে চব শিলৰ মাজে মাজে। সেইটো দেখিছেনে আপোনালোকে? সেইফালে এটা আছে, সেইটো এটা শিৱলিংগ। জয় বাবা ভোলেনাথ। মজা লাগিছে নাই? প্লেচটো ধুনীয়া একদম, বাবাৰ ওচৰত থকা যেন লাগে পুৰা, শিৱ বাবাৰ। বন্ধুসকল আমি অলপ বহিছোঁ, সেই কপিৰাইট মাৰিব, গানটো বন্ধ কৰে, কপিৰাইট মাৰিব। আমি বৰ্তমান বহিছোঁ, অলপ চিখৰ খাই দিওঁ, মানে চিকন নহয়, গৰম লাগছে বহুত। এইটো মেডিচিন আৰু তো গৰমৰ কাৰণে খালোঁ আৰু এতিয়া আমি মন্দিৰবিলাক চোৱা হ'ল। আমি এতিয়া আকৌ ঘৰত যাম। আপোনালোকে চাই দিয়ক আৰু ভিডিঅ'টো। ভাত খাব লাগিব, ভাত খাই কিনে আৰু অকণমান ৰেষ্টত থাকিম। তাৰপিছত গধূলি বহুত গৰম আৰু কি ক'বা আৰু, ইমান ৰ'দ দিছে মানে পূৰা একদম গৰমত থাকিব পৰা নাই। আপোনালোকক মন্দিৰ দেখালোঁ, কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। অলপ দেৰিকৈ উৰপদ বিল দেখাই আছোঁ আপোনালোকক। এতিয়া উৰপদ বিলৰ ফালে ফুৰিব আহিছোঁ। কেনেকুৱা লাগিছে আহি? ফাৰ্ষ্ট টাইম উৰপদ বিল। বেয়া লগা নাই, ভাল লাগিছে। ইয়াৰ পৰিৱেশটো, ইয়াৰ ডিচিপ্লিনটো ধুনীয়া, আৰু ইয়াৰ অহা মানুহবোৰৰ ভাল। আপোনালোকে চাই লওক, আপোনালোকে যদি আহিছেতো দেখা পাইছে চাগে, যদি অহা নাই চাই লওক। ধুনীয়া বতাহ মাৰি থাকে না, ধুনীয়া বতাহ মাৰি থাকে না। এই বেবী